Hello guys, good morning. Welcome back to my new vlog. আজি হৈছে লক্ষী পূজাৰ সেকেন্ড দিন আৰু সকলোকে লক্ষী পূজাৰ শুভেচ্ছা থাকিল আৰু এতিয়া গৈ আছো মানে এটা মন্দিৰত মানে সেৱা কৰিব গৈ আছো আৰু মোৰ লগত আছে ভন্টি আৰু মা তো গৈ আছো আমি এতিয়া তো চাই থাকিব ভিডিওটো আৰু মানে যোৱাকালি অলপ কিবা আছিল তাতে ডেন্স কৰি পিনে বহুত মানে ডিঙিটো অলপ মানে কিবা হৈ গল সর্দি লগা নিচিনা হৈ গল তো ইয়াৰ কাৰণে মানে মাতটো বেলেগ শুনি আছে আৰু আমাৰ ভন্টি পূজা দিব কাৰণে পুৰা ৰেডি তো গাইস গৈ আছো এতিয়া আমি আৰু অলপ পিছত আপোনালোকক মন্দিৰটো দেখাই দিম আৰু এয়া আমাৰ ভন্টি নতুন কইনা ভন্টি নতুন কইনা ইয়াৰ ৰাস্তা আহি পালং আৰু ইফালে আমাৰ আহিছে ক্লাছ কৰি আছে আৰু গৈ আছো এয়া মন্দিৰ পাম আৰু এয়া হৈছে মন্দিৰ আপোনালোকে অলপ পেন্ডেল দেখিছে চাগে এছে গাঁৱৰ মন্দিৰ আৰু ইফালে মানে বেনাৰ লগাই থোৱা আছে ইয়াতে মানে পুৰা ডেন্স প্ৰতিযোগিতা আছিল যোৱাকালি ভিডিঅ' বনা নহল কাৰণ মই ডিউটিত গৈছিলো তো ডিউটিত যোৱাৰ কাৰণে মানে ভিডিঅ' বনা নহল এয়া চাওক গেট ভালকে চিনি পোৱা নাই আৰু ইফালে আছে দোকান এয়া হৈছে মন্দিৰ মণ্ডপ হাত ভৰি ধুই লওঁ তো গাইস মানে ইয়াতে আমার মোহন্ত ভাই মানে এলবামত কাম কৰি এতিয়া মানে অলপ বহুত দিন দেখি পোৱা নাই না এলবামত দেখি পাই থাকে এতিয়া ব্লগত উঠাই দিলো আৰু পূজা কৰি পাইছা আমাৰ 31 ইটো ইফালে 31 আছে দেই গাইস এটো যোৱাকালি সেকেন্ড প্ৰাইজ পাইছে নাচি পিনে এয়া এই গাইস 31 টুক চাইলো দেই বহুত দিন দেখা নাই না নাচা দিয়া নাই না 31 টুক চাইলো আজি শেষ একেবাৰে কালি উন্ডিয়া নারকল পাতা চমুই আমার দিদি এবার হাই কৈ দে পূজাৰ উপলক্ষে সাবস্ক্রাইবার বিলাকক কিবা একটা কৈ দে সাবস্ক্রাইব কৰি দিব আমাৰ ভাইটি চেনেলটো অকুল ব্লগ নে প্ৰডাকশন অকুল প্ৰডাকশন 31 টো ইয়েস লি ন ওকে চিনি না ভাই আৰু বাকি বিলাক কেনেকা পূজাৰ কালি নাচিছা কোনে নাচিছা এই নাচিছে কোনে প্ৰাইজ পালে প্ৰাইজটো এতিয়া কোৱা নাই আৰু কৈ নহয় ৰাভাত পাইছে কোনোবা বেবি ৰাভা তুমি গম পাবা নহয় বেবি ৰাভা আৰু ই পাইছে না আমি গমে নাপাওঁ ৰাভাত অকল ৰাভাতে চাইছো মই তোক কোৱা নাই প্ৰাইজটো পাব বুলি মই জানে তোক পাই বুলি কাৰণ মই আছে না কালচাৰত মানে ব্লগত মানে আমাৰ 31 দেখাব পোৱা নাছিলোঁ তো সেইকাৰণে মানে বহুত দিন মূৰত আপোনালোকক দেখাই দিছোঁ পূজাৰ উপলক্ষে ছাবস্ক্ৰাইববিলাকক কিবা এটা কৈ দিয়ে হেপী লক্ষ্মী পূজা সকলোলৈকে শুভেচ্ছা থাকিল লক্ষ্মী পূজাৰ আজি নাচিব যাব না কি গান নাচিব তাত ভক্তিমূলক গান তো যদি দেখাব পাৰে এইটো ব্লগতে দেখাব চেষ্টা কৰিম দেয়া চাই থাকিলে গম পাই যাব অলপ প্ৰসাদ খাই আছোঁ নাৰিকল চানা আৰু ঘৰতে গৈ থাকোঁ আৰু তো গাইছ ইয়াতে মানে আহিছিলোঁ মন্দিৰত আৰু এয়া আমাৰ 31 মানে এলবাম কভাৰ এলবামৰ 31 আৰু আজি বোলে ই কিবা নাচে বোলে তো তাতে মানে অলপ মানে দেখাব পাৰিলে দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষত মানে কি হয় আজি তাতে মোৰ আজি আৰু ডিউটি আছে ডিউটি মানে কি ডিউটি কৰোঁ তো শেষত চাই থাকিলে গম পাব কি ডিউটি কৰোঁ তো কৈ দিম আৰু নাচিব আজি তাতে সংকং তাতে বহুত ডাঙৰ লক্ষী পূজা হয়তো গতিকে তাতে মোৰ ডিউটি পৰি গৈছে এইবাৰ তো এয়া
বহুত দিনে দেখা নাই গাইজ কভাৰ ভিডিঅ' লাগে বুলি কৈ আছিলে কিন্তু কভাৰ ভিডিঅ'ত মানে কি হৈছে মানে পটককৈ কপিৰাইট লাগি যায় মানে সেইকাৰণে মানে ব্লগ বনাই আছোঁ মই কেইদিন কপিৰাইট লগাৰ কাৰণে মোৰ চেনেলটো ডিমনিটাইজ হৈ গৈছিলে সেইকাৰণে মানে বনোৱা হোৱা নাই কভাৰ ভিডিঅ' বনাম পিছত লাহেকৈ টাইম আছে ফাইনেলি গাইজ অলপ পিছতে ইয়াত ছিংগাৰ উঠিব আৰু ইয়াত ৰেডি হৈ আছে আৰু এইফালে মানুহ চব গাইজ আৰু ইয়াতে মানে কাম কৰি আছোঁ তাৰপিছত বেগ আৰু অলপ পিছত ছিংগাৰ প্ৰগ্ৰেম ফটো ল'ব লাগে আৰু এয়া তো ইয়াতে ছিংগাৰ আহিব ইফালে সাংস্কৃতিক সন্ধিয়া প্লাৱন ভূঞা কণ্ঠশিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী